ঐ দেউতা দাদা মই যে পৰীক্ষা দিলোঁ এইবাৰ পাছ কৰিলে মই কিন্তু ভাল গিফ্ট এটা ল'ম দেই মই কিন্তু এনেই নেৰোঁ কিন্তু দেই এইবাৰ বেট কি কথা কৈছা পৰীক্ষা দিলে আকৌ কিবা গিফ্ট দিব লাগে নেকি আমি দেখোন কিমান পৰীক্ষা দিছোঁ আমাৰ দেউতাইতো কোনোদিনো আমাক গিফ্ট দি পোৱা নাছিল আজিকালি ছোৱালীবিলাক যে কি হৈছে তহঁতক মানে গিফ্ট দিব লাগে ন নহয় দেই দেউতা মোৰ কিন্তু বেয়া লাগি আছে দেই কিয় নেদা মোক গিফ্ট মই ইমান কষ্ট কৰি এইবাৰ পৰীক্ষা দিছোঁ ৰচোন বোপা মন বেয়া কৰিব নালাগে সঁচাকৈ আমাক গিফ্ট দিয়া নাছিল এতিয়া তোমালোকক কিবা এটা দিব লাগিব যেন পাইছোঁ দেই আজিকালি ঐ দেউতা কচোন সঁচাকৈ কি গিফ্ট দিবি মোক চাইকেল এখনেই দিবিচোন এইবাৰ কি কৈছা কি চাইকেল হে নহয় চাইকেল তুমি চলাব নোৱাৰা নহয় নহয় দেউতা পাৰিম দে মই চলাব সঁচা কৈছোঁ তই শিকাই দিবিচোন অলপ মায়ে অলপ শিকাই দিব মই দেখোন তেতিয়াহ'লে চাইকেল চলাব নোৱাৰা হৈ থাকিম দে মোৰ লগৰকেইটা আজিকালি চাইকেল চলাই স্কুলত আহে ৰ'বা পিছে কথাটো তোমাৰ মাৰ লগত একবাৰ পাতি লওঁ তেতিয়াহে ক'ব পাৰিম দেই তোমাৰ মায়ে যদি কয় দিম দে তেতিয়াহ'লে অ'কে দেউতা তেতিয়াহ'লে মই এতিয়া খেলিব যাওঁ তই মাৰ লগত কথাটো পাতিবি দে মোক কিন্তু ৰিজাল্ট দিয়াৰ পাছতেই দিব লাগিব দেই এইবাৰ কিন্তু মই চাইকেল চলাইহে স্কুলত যাম মই এতিয়া খেলিব যাওঁ দে বাপৰে আজিকালি ল'ৰা ছোৱালীবিলাক যে কি হৈছে নোৱাৰা হৈছোঁ দেই সিহঁতৰ লগত পৰীক্ষা দিলেও কিবা দিব লাগে কি যে কৰোঁ তেখেত ক'ত গ'ল ক'ত গৈছা আহাচোন একবাৰ ইফালে কিবা এটা ইম্পৰ্টেণ্ট কথা পাতিব লগা হৈছে ৰাতিপুৱা ইমান হুলস্থুল ঘৰত থাকিব নোৱাৰা হৈছোঁ ইমান গলফালি কিয় মাতিব লগা হৈছে কওক সোনকালে কওক বহুত কাম আছে মোৰ ৰচোন ইমান মাথা গৰম কৰিছা কথাটো শুনচোন আজিকালি ছোৱালীবিলাকৰ কথা গম পাইছানে এই বলটোক চাইকেল লগা হৈছে কি কয় কিয় চাইকেল লগা হ'ল বলটোক আমাৰ বলটোৱে পৰীক্ষা দিছি নহয় পৰীক্ষাত পাছ কৰিলিয়ে অৰ্থাৎ ৰিজাল্ট দিলিয়ে চাইকেল এখন দিব লাগিব বুলি কৈ গ'ল কি কৰিবি বুলি ভাবিছা মোৰ তাত কিন্তু পইচা হ'লে নাই দেই কিয় পইচা নাই মই আৰু কি কৰিম মোৰ তাত পইচা নাই নহয় হেৰি ক'বলৈ অলপ মোক লাজ লাগিছে দেই কথাটো নকৈও পৰা নাই এই কিবা এটা পইচা পাইছা নহয় কি কয় এইটো অৰুণোদয় নেকি কি কলি সেইকেইটা পইচা ওপৰত চকু পৰি গ'ল মই কিন্তু নোৱাৰো দেই মই সেইকেইটা পইচা খৰচ নকৰোঁ মোৰ এতিয়া কাম পৰি আছে মই যাওঁ দেই এতিয়া বাহ মই সেই এতিয়া বিপদত পৰিলোঁ ভাল খবৰ আছে গম পাইছা নাকি কি বলতো কি হৈছে কি ভাল খবৰ তোৱে নক নেকি আমাক সোনকালে ক আমাৰ যে পৰীক্ষা ভাংছি নহয় মই দেউতাক কৈছোঁ পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ লগে লগে মোক এখন গিফ্ট দিব লাগিব দেউতাই কি কৈছে জানা এখন চাইকেল কিনি দিম বুলি কৈছে তহঁতে কিবা বিচাৰিছানে ঘৰত মই এতিয়ালৈকে একো কোৱা নাই বুজি পাইছা মোক হ'লে বিৰাট দৰকাৰ আছে এখন বেগ দেউতাক পিছে মই এখন বেগৰ কথাই কওঁ নেকি এই কনক আমি কিন্তু শ্বেয়াৰ কৰিলোৱে তই কিন্তু এতিয়ালৈকে একো কোৱা নাই দেই তই কি বুলি ভাবিছা তই ৰচোন তহঁতৰ দৰকাৰী বস্তুখিনি তহঁতে ল'লিয়ে আৰু কিন্তু মই এতিয়ালৈকে ভাবি পোৱা নাই দেই গম পাইছে নাই কিয়া
এই আমাৰ দেউতাৰ হাতত বৰ্তমান পইচা নাই যেন পাইছোঁ। নকওঁ দে মই এতিয়া একো। হয় নেকি? দে পিছে একো নাই দে আৰু পইচা হ'লে খুজি ল'বি দেই তয়ো। বলতো এটা কথা ক'ব লাগব দেই, তই কিন্তু চাইকেল পালে আমাক পাৰ্টি দিব লাগিব দেই, নাপাহৰিবি।